বৰ্ণালীজ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে আৰু মোৰো ভালেই আছোঁ। আৰু এতিয়াই মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'বিলাক চাই থাকিব, কি দেখুৱাব পাৰোঁ আজিৰ দিনটোনো সম্পূৰ্ণ ভিডিঅ'বিলাক চাই যাব। আৰু এতিয়া মই পথাৰলৈ আহিছোঁ। পথাৰৰ পৰা মানে অলপ বাহিৰত কিমান আৰু ঘৰত থাকিবি, সেয়ে ভাবিলোঁ অকণমান ওলাই যাওঁ, সেনেকৈ অকণমান চাই আহোঁ। সেই খেতিবোৰ অলপমান চালোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। ব'লক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে। এয়া আমাৰ গছৰ নেমু চিঙা হ'ল। সদায় ভিডিঅ' দিবলৈ অসুবিধা হয়, কাৰণ ঘৰৰ বহুত কাম থাকে। এইবোৰ কাম কৰি মিলাই ভিডিঅ' দিবলৈ অলপ অসুবিধা হয়। সদায় ডেইলি ভ্লগ দিব নোৱাৰোঁ, সেয়েহে আপোনালোকক চেষ্টা কৰি যাম আকৌ ভিডিঅ'বোৰ সদায় দিবলৈ। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'বিলাক আপোনালোকে আৰু গৰম দি যাব এনেদৰে সদায় ভ্লগ। কিন্তু আজি চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। আৰু জিকা গছজোপা আপোনালোকক দেখুৱাই দিলোঁ। আমাৰ এনেকৈ মানে খেতি লগোৱা হৈছে, বেছিকৈ লগোৱা হোৱা নাই বাৰু, 2-4 জোপামান আছে। জিকা এটা দুটাকৈ লাগিবলৈ লৈছে, সেই আপোনালোককো দেখুৱাই দিলোঁ। এভৰিৱান, এতিয়া মই বনাবলৈ লৈছোঁ চাওমিন। এয়া চাওমিনখিনি মই প্ৰথমতে বইল কৰি লৈছিলোঁ, এয়া বইল কৰি ল'লোঁ আৰু এয়া পিঁয়াজ কাটি লৈছোঁ আৰু একেবাৰে চিম্পুলভাৱে বনাওঁ মই। আৰু এনেকৈ তেল গৰম হ'ব দিছোঁ আৰু তেল গৰম হ'লে এতিয়া মই ভাজিলোঁ। তাৰপিছত মোৰ চাওমিন বনোৱা হৈ গ'ল আৰু এতিয়া খাবলৈ লৈছোঁ। খাই কেনেকুৱা পালোঁ আপোনালোকক জনাই থাকিম। নিশ্চয় টেষ্টি হ'ব, কাৰণ দেখাতে যিহেতু ইমান ধুনীয়া হৈছে। আৰু এয়া মই টমেট' চচ লৈছোঁ, অকণমান খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। হেল্ল' এভৰিৱান, আজি হৈছে নেক্সট ডে'। যোৱাকালি ভিডিঅ'টো সম্পূৰ্ণ কৰা নহ'লে, সেয়েহে এতিয়া ভিডিঅ' কৰিবলৈ লৈছোঁ। এয়া ৰাতিপুৱা আমি ব্ৰেকফাষ্ট কৰিলোঁ বাৰু, আৰু এতিয়া 11টা বাজিলে। এতিয়া এয়া চাহ খাবলৈ লৈছোঁ আৰু এয়া মানুহজন টিভি চাইছে, দুজনেও চাহ খাই আছোঁ। কিবা এটা কৈ দিয়া। এতিয়া আমি খাবলৈ লৈছোঁ এয়া দুপৰীয়াৰ ভাত, আৰু এয়া আমাৰ ভাত ৰেডি। আজি একেবাৰে চিম্পুল আহাৰ। এয়া হৈছে ভেন্দি দিয়া দালি, নেমু পিচ আৰু এয়া ভাতকেৰেলা ভাজি। মানে প্ৰথমে মই দালিত বইল কৰি লৈছোঁ, আৰু এয়া অকণমান জ্বালা চাটনি আছিলে, মানে আদা নহৰু মান ধনিয়া আৰু এয়া মাছ পিঁয়াজ এনেকৈ মানে আদা নহৰু দি তেতেলিয়াই লৈছোঁ। এভৰিৱান, গুড ইভিনিং। আৰু এতিয়া সন্ধিয়া সময়, সন্ধিয়া হ'লে বাৰু আন্ধাৰ লাগিলে। আৰু এতিয়া মই চিলাবলৈ লৈছোঁ ব্লাউজ আনিছিলোঁ দুখন, এইখন এখন, দুখন মানে ডাঙৰ হৈছিলে, 34 নম্বৰে আছিল, বাট হাত দুখন ডাঙৰ হ'ল। সেয়েহে মানে আমাৰ ঘৰত চিলাই মেচিন নাই, সেয়েহে ভাবিলোঁ হাতেৰে চিলাই কৰোঁ। এতিয়া চিলাই কৰিবলৈ লৈছোঁ। এয়া সূতা, আৰু একচুৱেলি মানে ক'লা সূতাই দি চিলোৱাৰ কাৰণ এটাই যে, মানে এনেকুৱা কাপোৰৰ লগত মেক্সিন সূতা নাই, মেক্সিন সূতা নাই, সেয়েহে এই সূতাৰে মই চিলাবলৈ লৈছোঁ। এতিয়া মই চিলাই লওঁ।
চাই থাকিব আপোনালোকে আৰু এয়া মানুহজন আহি পালে আহি ভৰি হাত ধুই ল'লে গৰু বান্ধি আৰু এনেকৈ বাৰান্দাতে বহি আছোঁ বাৰু বাৰান্দাতে আছোঁ কাপোৰ চিলাবলৈ লৈছোঁ আজি চাই থাকিব আৰু এতিয়া চাহ বনাওঁ চাহ খাওঁ দুজনে খাবানে তুমি চাহ খাই লওঁ আপোনালোকে জানে মই সন্ধিয়া সময় ৰাতিপুৱা সময়ত চাহ লাগে ব্লাউজটোৰ কথা আপোনালোকক মই জনাই দিওঁ এই ব্লাউজটো মই মানে বহাগতে মোক মিষ্টাৰে দিছিলে আৰু আজি মানে ব্যৱহাৰে কৰা নাই পিন্ধা নাই এদিনো সেয়েহে হাত দুখনমান ডাঙৰ হৈছে সেয়ে অকণমান মানে চেপন কৰি লওঁ সৰু কৰি লওঁ সেয়েহে আজি চিলাবলৈ লৈছোঁ আৰু এইখন মই মানে কেইদিনমান আগত বজাৰলৈ মানে শ্বপিং কৰিবলৈ গৈছিলোঁ আৰু তাৰে পৰা এইখন কিনি আনিলোঁ কেনেকুৱা লাগিছে আপোনালোকৰ জনাব বাৰু কমেণ্ট সংকাৰে আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'বিলাক চাই যাব তাৰপিছত নিশ্চয় আপোনালোকে গম পাই থাকিব সকলোবোৰ বলক তেন্তে চাই থাকক আপোনালোকে মোৰ চাহ বনোৱা হৈ গ'ল এতিয়া চাহখিনি বাকি লওঁ এতিয়া মানে ব্যস্ত মানুহ এয়া মোৰ চাহ কৰিব আৰু চাহ কিহেৰে খাম জানেনে আপোনালোকে এয়া বিছনা কোনে কোনে খাই ভাল পায় জনাব নহ'লে এইবিলাক ভাজা বস্তুবিলাক চিপছ কুৰকুৰে এইবিলাক বস্তু বহুত বেছি ভাল পাওঁ খাই লওঁ তেতিয়া ইমান গৰম দিনটো আজি বহুত গৰম গৈছে ৰাতিপুৱা উঠাৰ পৰা বতৰটো ইমান ফৰকাল মানে নক'ব আৰু যি গৰমৰ কাৰণে একেবাৰে থাকিব নোৱাৰি আৰু এয়া মই ফেন চলাই লৈছোঁ ফেন চলাই এনেকৈ চাহ খাবলৈ লৈছোঁ আৰু এখেতে আমাৰ ব্যস্ত মানুহ কামত পূৰা লাগি গৈছে খোৱাৰো সময় নাই মানে মই কাপোৰ চিলাই আছিলোঁ সেইখিনি সময়তে দাদা এজন আহিছিল আৰু তেখেতে সুধি আছিল মই কি কৰি আছোঁ মই কৈছোঁ মানে ভিডিঅ' চাই আছোঁ ষ্টেণ্ডডাল মানে থৈ দিয়া আছিলে মই ভিডিঅ' চাই থকা বুলি কৈছিলোঁ সেয়া মই হাতেৰে চিলাই কৰিছোঁ মই বাৰু চিলাই এইবিলাক কাম একেবাৰে নাজানিছিলোঁ ঘৰতে এইবিলাক মই কৰি পোৱা নাই আমাৰ মায়ে সকলো আৰু ডাঙৰ বাইদেউ আছিলে বাইদেৱে সকলো কৰি দিছিলে বাট আজি এতিয়াতো উপায় নাই বাইদেউ আৰু মাক ক'ত পাম এই নিজে কৰিবলৈ লৈছোঁ কেনেকুৱা হৈছে জনাব দেই হাতেৰে চিলাই হাতেই নাই আমাৰ চিলাই মেচিনৰ প্ৰয়োজন নাই একচুৱেলি এইবিলাক কাম কৰি ভালো লাগে মনটো এনে আজৰি সময়ত আমি এনে থাকিলে এইবিলাক কৰিব লাগে আৰু কাপোৰত জোল খোৱা গোঁঠনি খোৱা এইবোৰ কাম কৰিও মই ভাল পাওঁ বাট সময় মিলাব নোৱাৰোঁ সময়ৰ অভাৱত হয়তো কৰিব নোৱাৰোঁ ইমান তথাপিও কৰিবলৈ চেষ্টা কৰি চাওঁ আৰু যেতিয়া মই কলেজত পঢ়ি আছিলোঁ তেতিয়া মই টেবুল ক্লথত মানে ফুল তোলা এইবিলাক কামো মই কৰিছিলোঁ মানে এজনী বাইদেউ আছিলে আমাৰ জেঠাহঁতৰ ঘৰত আছিলে বাইদেউজনী মানে জেঠীমাৰ ভায়েকৰ ছোৱালী আৰু তাইয়ে মাজে মাজে মোক এই কাপোৰত ফুল তোলা কামবিলাক মানে সি নিজে কৰিছিলে তাৰ পৰা চাই মই কিছুমান বস্তু আমি নিজে শিকিছিলোঁ আৰু একচুৱেলি মোৰ চিলাই শিকাটো বহুত মন আছিল চিলাই শিকিবলৈ বাট শিকিব নোৱাৰিলোঁ দেউতাই মানে এইবিলাক শিকিব নিদিলে কেৱল পঢ়া পাতিৰ লগত জড়িত থাকিব দিছিলে বাট সেইবোৰ কামৰ পৰা মানে চিলাই মেচিন কিনিব কৈছিলোঁ দেউতাই কিনি নিদিয়ে আৰু একচুৱেলি মোৰ সময় নহয় এইবিলাক কৰিবলৈ যেতিয়া মই ঘৰত আছিলোঁ বিয়া নোহোৱাৰ আগতে ঘৰত থকাতে মই একচুৱেলি কলেজত অহা যোৱা কৰোঁতে টাইমবিলাক গুচি গৈছিল পঢ়াৰ লগতে আছিলোঁ এনেকৈ যেতিয়া মানে বি এ কমপ্লিট হোৱাৰ পিছতো মানে এনেকৈ ঘৰত থকাই নহ'ল আৰু ঘৰত তাৰমানে প্ৰাইভেট স্কুল এখনত কাম কৰি আছিলোঁ ওচৰৰে সময় নহৈছিলে এইবিলাক কৰিবলৈ বৰ্তমান আৰু উপায় নাই যিহেতু আমাৰ ঘৰত চিলাই মেচিনৰ ব্যৱস্থা নাই তেনেকুৱা সুবিধা নাই সেয়ে হাতেৰে চিলাব লাগিব এনে কাপোৰবিলাক বাৰু বেলেগত চিলাই আনো বাট এই সাধাৰণ বস্তুবিলাকনো আৰু কি লৈ যাবা নিজে হাতেৰে এনেকৈ চিলাই লৈছোঁ আৰু 15 আগষ্ট আহিলেই আৰু সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ লগতে কাপোৰ চিলাবৰ পৰাই
এয়া ব্লাউজখন চিলোৱা হৈ গ'ল দেখাই লওঁ এয়া এইখন হৈ গ'ল এইখন আগতে হ'ল বাৰু এইখন হ'ল আগতে আৰু এইখনো হৈ গ'ল মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ লৈছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল বটনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে নটিফিকেশ্যনবিলাক পাই থাকে তাৰ বাবে আৰু ভিডিঅ'টো ফাৰ্ষ্ট টু লাষ্ট চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ গতিকে আজিলৈ আহিছোঁ বাই বাই